জয় হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই বৰ চেক্সি আছিলে ভাল লাগে কিনো চাই মই বাইদেউক চাই শিকিলো ভণ্টি লগৰবোৰক ময়ো চাব জনা হলো এ বন্ধু প্ৰেমতে পৰিলো বাইদেউক সপোনত দেখিলো অ বাইদেউ তোমাৰ কথা ভাবি টোপনি এৰিলো সকলো এৰিলো মই বাহ বাহ বৰ সুন্দৰ গান গাইছা পিছে সপোনৰ দুনিয়াৰ পৰা ওলোৱা আৰু তুমি কিয় ওলাব লাগে মানে আমাৰ ইংলিছ বাইদেউ পিৰিয়ডটো ষ্টাৰ্ট হ'ল তুমি সময়টো কেইটা বাজিলে চাইছা মেমে তোমাক মাতি পঠাইছে উত্তৰি মই টাইমটো চোৱাই নাই কেণ্টিনতে বহি আছো অথনিৰ পৰা উত্তৰি ক্লাছ বেছি দেৰি কৰিলে বাৰু মেমে কিবা কৈছে নি বাৰু মোৰ কথা একো নাই কোৱা বোলে আমাৰ ভলৰাম ক'ত গ'ল মাতি দিয়া তাক মই বোলো কেণ্টিনৰ ওচৰতে দেখিছিলো ৰ'ব বাইদেউ মাতি থৈ আহোঁগৈ বল 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 অ' ফ্ৰেছ মোৰ আজি বাইদেউৰ আগত ইম্প্ৰেশ্যন বেয়াই হ'ব যেন পাইছোঁ বেটা তুই যহতে মোৰ ইম্প্ৰেশ্যনটো ভাল কৰি আহিলো মেমৰ ওচৰত ঐ হাগুৰা নে মুঠৰা তোক কিন্তু ভালকে কৈ দিছোঁ মেমৰ আগত চকু নিদিবি আকৌ মেম কেৱল মোৰ হয় ইংলিছ বাইদেউ কেৱল মোৰ মাথো মোৰ হাবা বল ইংলিছ বাইদেউ মাথোটো নে মাথো মোৰ আজি ক্লাছত গম পাবি বল মেম ভলৰামক লৈ আহিলো মেম মই আহি গলো হ'ব যোৱা নিজৰ জেগাত বহাগৈ আৰু কিন্তু মই তোমালোক সকলোকে লাষ্ট ৱাৰ্নিং দিছো আজি কিয় ইমান দেৰি কৰা হা ক্লাছ ষ্টাৰ্ট হোৱাৰ লগে লগে ক্লাছৰুমৰ ভিতৰত আহিব লাগে গম নোপোৱা তোমালোকে পিছলৈ যা এইটো মোৰ চিট বেছি কৰে অলপ তোমালোকক মই কালি যি পঢ়ালো তাৰ কিবা ডাউট আছে নে নাই নে চব পাৰাই তোমালোকে কোনেও একো মুখেৰে নামাতে যে কিয় কোৱা আকৌ কিবা এটা তেতিয়াহে মই বুজিম ৰবাচোন আৰু এটা কথা সুধো তোমালোকৰ বাৰু সবৰে টেন্স ক্লিয়াৰ আছে নে কিবা ডাউট আছে নি কোৱা লাজ নকৰিবা সবে জানাতো মেমৰ এই মিঠা মাতটোৱে মোৰ কলিজাটো খুলি খায় মেমজনী ঐ তোৰ কিন্তু বেছি হৈছে আকৌ দেই মই মেমক কিন্তু লগাই দিম তই কি কথা কৈ আছ মেমৰ বিষয়ে কথা কৈ আছ বুলি মই কিন্তু লগাই দিম তই মনে বহি থাক নহ'লে মোৰ ওচৰৰ পৰা উঠি যা হ'লে হাবা তই মেমক কৈ দি পাবি মেমক মেম কিমান ধুনীয়া দেখা নাই কিমান সেক্সি হট একদম মেমৰ লগত ক'ত পাত্তা হৈ থাকি সেইকাৰণে হিংসা কৰা চাগে মেমলে ন কি হ'ল তোমালোকে নিজৰ মাজতে ফুসফুসাই আছা যে কোৱা কিবা এটা কোনে ক'ব আমাৰ ভলুৱে কোৱাচোন Yes, ma'am, মই ক'ব পাৰিম টেন্স হৈছে তিনি প্ৰকাৰৰ past tense, present tense আৰু future tense লগতে উদাহৰণটো দিয়া আকৌ মেম I love you মই আপোনাক ভাল পাওঁ সেইটো হৈছে present tense মানে বৰ্তমান কাল মেম I love you মই আপোনাক ভাল পাইছিলো সেইটো হৈছে past tense মানে অতীত কাল and ma'am last one I will be love you forever this is future tense মানে মই আপোনাক ভাল পাই থাকিম উফ ৰাম ইমান লাজ নাইকিয়া ল'ৰা কৰবাত দেখিছানে তই উদাহৰণ দিবলৈ এইটোহে পালি লাজ লগা নাই সাৰা মই ভাল বুলি ভাবিছিলো ভলো তই ইমান অভদ্ৰ হবি বুলি মই কিন্তু ভবা নাছিলো আজি মই কমপ্লেইন কৰিম তোৰ তই কি নিজকে হিৰো বুলি ভাব নেকি হা তই আমাৰ কলেজৰ হিৰো মানে ন কমপ্লেইন কৰি আছো সৰি মেম প্ৰিন্সিপালৰ ওচৰত লগ পাই আছো তোক ঐ ভলো কি কৰিবি এতিয়া ঐ হাগুৰা চেছ বুঝছনে মেমে যদি প্ৰিন্সিপালক কমপ্লেইন কৰে কি হ'ব বাৰু গাৰ্জেন কলটো কৰিব চিঞৰ এই যিটোহে খৰুচ প্ৰিন্সিপাল হ'বলে কিটো আছে তোক যদি প্ৰিন্সিপালক কমপ্লেইন কৰে মোৰ দিগে বাটটো মুকলি হ'ব আৰু এতিয়া মই কম ইংলিছ মেম মাথো মোৰ তুমি মোৰ মাথো মোৰ ঐ হাবা যিয়ে হওক মেমে কমপ্লেইনে কৰক লাগিলে কিন্তু হ'লেও মেম মোৰ হয় বুইছা মেমক মই কেতিয়াও বেয়া নাপাওঁ ইমান ভাল মেমজনী আজি কিবা এটা কাৰণত যেনিবা গালি অলপ দিলে কি ডাঙৰ কথাটো হ'ল চি এইকেইটা যে অলপো লাজ নাই কটা নিধক চালা ইমান গালি দি থৈ গ'ল ইমান লাজ দি থৈ গ'ল হ'লেও লাজ নেপালি ন তহঁতি এতিয়া যে প্ৰিন্সিপালক কমপ্লেইন কৰিব লাজ লগা নাই ভয় চয় নাই তহঁতৰ কাৰণে ক্লাছো কৰিব নাপালো